खुलुमबाय स्टुडिअ'आव उदांस्रि मुसाहारि दिनै बाक्सा जिल्ला अल आसाम ग्रामिया असुद बियाबासाय सन्था आफादा बाक्सा जिल्ला सिमला पुलिस थानानि सिङाव थानाय हजुआनि बिहुराम बर' नमायाव थामथि गायसनथाय सान फालिदों। नंगौ सानसेनि गुबुन गुबुन मेहेरगोनां हाबाफारिनि गेजेरजों अल आसाम ग्रामिया असुद बियाबासाय सन्था आफादा थामथि गायसनथाय सानखौ फालियो। बे हाबाफारियाव फुंबिलि समाव अल आसाम ग्रामिया असुद बियाबासाय सन्थानि फिरफिला बिरहोनायजों जागायो। लोगोसे बे गोथार फिरफिलाखौ बिरहोयो अल आसाम ग्रामिया असुद बियाबासाय सन्था आफादनि आफादगिरि जुबराज कार्की बिथाङा। फिरफिला बिरहोनाय हाबाफारिजों लोगोसे रुंसारिफोरखौ गोसोखांनानै रुंसारिफोरनि सावगारियाव बिबार अरनाय हाबाफारिजों लोगोसे गेवलां मेलनि हाबाफारियाबो मेहेरगोनाङै जालाङो। मख'नो गोनांदि बे हाबाफारियाव आसामनि गुबुन गुबुन जायगानि फार्मासिस्टफोरा बे हाबाफारियाव बाहागो लाफैदों। চাওক সদ্য অসম গ্ৰামীয় ঔষধ ব্যৱসায় সন্থা বাক্সা জিলা সমিতিৰ আমাৰ আজি তৃতীয়তম দ্বিবাৰ্ষিক অধিৱেশন। ইয়াত আমি সকলো সদস্যবিলাক আজি আমি সমবেত, লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আমাৰ অবজাৰভাৰ হিচাপে 2জন সদস্যক কেন্দ্ৰীয় সমিতিয়ে আমাক পঠাই দিছে আৰু আমাৰ জিলাৰে 3জন সমিতি আছে। গতিকে সকলোৱে মিলি আজি আমি জিলাৰ তৃতীয়তম দ্বিবাৰ্ষিক অধিৱেশন আমি সুচাৰুৰূপে মানে পালন কৰিবলৈ গৈ আছোঁ। গতিকে আজিৰ দিনটো আমাৰ অতি মানে শুভৰ দিন বুলি আমি মানো। আৰু ইয়াৰ পিছতে আমাৰ হোষ্টিঙৰ পিছত স্মৃতি তৰ্পণ হৈ গ'ল। ইয়াৰ পিছত আমাৰ এতিয়া অপেন ছেশ্যন আছে। ফাৰ্ষ্টতে আমাৰ এক্সিকিউটিভ বডি মিটিং আছে, ইয়াৰ পিছতে আমাৰ অপেন ছেশ্যন হ'ব। গতিকে ইয়াত আমাৰ যিটো RP এছ'চিয়েশ্যনৰ যিখিনি ইণ্টাৰনেলি কথাবিলাক আজি আমাৰ ওপৰত বহুত হেঁচা প্ৰয়োগ হৈ আছে। গতিকে এইবিলাক বস্তু হেঁচা প্ৰয়োগ আমাৰ যাতে RPৰ ওপৰত নপৰক বুলি আমি চৰকাৰক আহ্বান জনাওঁ। আৰু সমগ্ৰ অসমত আমি চৰকাৰকো মানে বহুত সহায় সহযোগ কৰি আহিছোঁ। কাৰণ কেৱল আমি ব্যৱসায় হিচাপে নলৈ ইয়াতে আমি সেৱা হিচাপে আমি কাম কৰি আহিছোঁ। চাওক এইবিলাক আমাৰ জ্বলন্ত উদাহৰণ আছে। আমি সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সন্থা একচুৱেলি আমি বহুত ৰুৰেল এৰিয়াত আমি কাম কৰি আছোঁ। ইয়াত বহুত মানে দুখীয়া ৰাইজসকল আছে, সিহঁতে উন্নত মানৰ চিকিৎসাৰ কাৰণে যাবলৈ সক্ষম নহয়। গতিকে নিম্নতম মানত আমি সিহঁতক দৰৱ দি আছোঁ, য'ত নেকি প্ৰাথমিক ডক্টৰবিলাকৰ মানে দিহা পৰামৰ্শ সিহঁতৰ প্ৰেছক্ৰিপ্ট লৈ ইয়াতেনো আমাক মানে একাংশই আমাক বহুত হেঁচা প্ৰয়োগ কৰে। আমাৰ এইটো দুখৰ বিষয়। কেইদিনীয়া প্ৰগ্ৰাম হ'ব? এইটো আমাৰ একদিনীয়া প্ৰগ্ৰাম, আমি দিনজোৰা কাৰ্যসূচী প্ৰগ্ৰামটো আমি লৈ আছোঁ। আজিৰ মিটিঙত আলোচনাটো আমাৰ যিটো RP এছ'চিয়েশ্যনখন মানে ষ্ট্ৰংলি চলি যাওক। ইয়াত ষ্ট্ৰং মিনছ যিমান আমাৰ অসমত RP হোল্ডাৰ বা জিলাত RP হোল্ডাৰ আছে সিহঁতক আমি সদায় নিজৰ দোকানবিলাক মানে চাফা চুফাকৈ কৰি থ'বলৈ দিওঁ। যিবিলাক মানে এক্সপায়াৰী মানে দৰৱবিলাক আমি ওলাই থ'বলৈ দিওঁ। কেৱল আমাৰ দৰৱ বিকাই কাম নহয়, আমাক ৰাইজৰ বিকাশ কাৰণে, চৰকাৰৰ বিকাশ কাৰণে আমি কাম কৰি আছোঁ আৰু ওলাই আহিছোঁ। ৰাইজৰ কি মেছেজ দিব? ৰাইজক চাওক, আমি ৰাইজেতো আমাক আগৰ পৰা আমি ভাল মেছেজে দি আছোঁ। চাওক উদাহৰণস্বৰূপে কোনোবা একজন মানে বেমাৰী হৈ গ'ল, সাধাৰণ বেমাৰী, তো তেখেতে উন্নত মানৰ চিকিৎসা যাব নোৱাৰি, আমি অথচ ইয়াতে প্ৰাথমিক ট্ৰিটমেণ্টখিনি কৰি বা দৰৱখিনি দি আমি উন্নত মানৰ চিকিৎসালয় প্ৰেৰণ কৰোঁ। হয়তো এইখিনি দৰৱ খাই যদি ভাল হয় সিহঁতৰ মানে বহুত মানে সা সম্পত্তিও ছেভ হয়। ঠিক তেনেকুৱা ধৰণৰ ৰাইজ আমাৰ লগত ওতঃপ্ৰোতভাৱে আছে। গতিকে ৰাইজে আমাক বহুত ভাল পায়। ৰাইজৰ সহায় সহযোগতে আমি আজি এই প্ৰগ্ৰামটো কৰিবলৈ সক্ষম হ'লোঁ। যিহেতু উত্তৰ ছাইডত চিকিৎসাৰ বহুত প্ৰব্লেম হয়, চৰকাৰৰ কি আহ্বান জনাব? চৰকাৰক চাওক, আজিৰ তুলনাত আগতেতো বহুত মানে ইয়াত অসুবিধা হৈছে, আজি কিছু মানে সুবিধাৰ সন্মুখীন হৈছে। গতিকে চৰকাৰক আৰু উন্নত মানৰ মানে চিকিৎসাবিলাক মানে ইয়াতে প্ৰদান কৰক, ডক্টৰবিলাক প্ৰদান কৰক, ৰাইজক মানে যথেষ্ট পৰিমাণে দৰৱ পাতিবিলাক মানে প্ৰদান কৰক, সহায় সহযোগ কৰক, ভাল উন্নত মানৰ কোম্পানীৰ ঔষধ ব্যৱহাৰ কৰক, য'ত নেকি মানে বেছিভাগে মানে জেনেৰিক ঔষধ মানে ৰাইজৰ ওপৰত মানে প্ৰদান নকৰক। চৰকাৰক মই এই আহ্বান জনাওঁ।
যিহেতু বহুত দুখীয়া ল'ৰাৰ বহুত হয়, এইটো আপুনি ভাল কুৱেশ্যন কৰিছে। গতিকে যিবিলাক মানে দুখীয়া ল'ৰা বা ছোৱালী বা দুখীয়া মানে মানুহবিলাক আছে, কেৱল এইটো আমিও মানে বহুত সহায় সহযোগ কৰি আহিছোঁ। গতিকে চৰকাৰকো এইবিলাক বেমাৰৰ ক্ষেত্ৰত অলপ মানে গুৰুত্ব দিয়ক। আজিৰ যিটো আমাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বাৰা দি আমি চৰকাৰকো আহ্বান জনাওঁ, য'ত নেকি আমাৰ অসমখন কেনেকৈ ভালকৈ সুচাৰুৰূপে আমি চলাই লৈ যাব পাৰোঁ, এইটো আমি চবৰ কাৰণে চিন্তা কৰি একেলগে কাম কৰি যাম বুলি মই আশা কৰোঁ।